নমস্কাৰ। বৰ্ণালীৰ বৰ্ণিল পৃষ্ঠালৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি গল্প পাঠ কৰিব ওলাইছোঁ বাংলা সাহিত্যিক হুমায়ুন আহমেদ ৰচিত উপন্যাস ময়ূৰাক্ষী। বাংলা উপন্যাসখনি অসমীয়ালৈ অনুবাদ কৰি পাঠ কৰিব ওলাইছোঁ। ইয়াত যদি কোনো ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব। হুমায়ুন আহমেদ বাংলাদেশৰ প্ৰসিদ্ধ ঔপন্যাসিক, চুটিগল্পকাৰ, নাট্যকাৰ, গীতিকাৰ, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা। বিংশ শতাব্দীৰ জনপ্ৰিয় বাংলা কথা সাহিত্যিকসকলৰ অন্যতম হুমায়ুন আহমেদক সংলাপপ্ৰধান নতুন শৈলীৰ জনকৰূপে জনা যায়। আনহাতে তেওঁ আধুনিক বাংলা বৈজ্ঞানিক কল্পকাহিনীৰ পথ প্ৰদৰ্শক। ৩০ শতাধিক প্ৰকাশিত গ্ৰন্থৰ ৰচয়িতা আহমেদৰ যথেষ্ট সংখ্যক গ্ৰন্থ পৃথিৱীৰ নানা ভাষালৈ অনুদিত হৈছে আৰু ভালেমান গ্ৰন্থ স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। আজিৰ উপন্যাস ময়ূৰাক্ষী। ঐ ল'ৰা, ঐ। মই বিৰক্তিৰে চালোঁ। মোৰ দাড়ি গোফেৰে ভৰ্তি মুখ, গাত চকচকীয়া হালধীয়া পাঞ্জাবী। মাজে মাজে তিনিটাকৈ পান খোৱাৰ ফলত ওঠ আৰু দাঁত ৰঙা হৈ আছে। হাতত চিগাৰেট। মোক ঐ ল'ৰা বোলাৰ কোনো অৰ্থ নাই। যি মাতিছে তেওঁ এগৰাকী মধ্যবয়স্কা মহিলা। চকুত সোণালী ৰঙৰ চশমা। অৱশ্যে তেওঁৰ সৈতে মোৰ এটা কথাত মিল আছে, সেইটো হৈছে তেওঁ পান খাই আছে। মই ক'লোঁ, মোক কিবা কৈছে? তোমাৰ নাম টুটুল নেকি? মই উত্তৰ নিদি কিছু সময় ৰৈ থাকিলোঁ। এই মহিলাগৰাকীক মই আগতে কেতিয়াও দেখা নাই, অথচ তেওঁ ইমান আগ্ৰহেৰে চাই আছে যে মই যদি কওঁ, হয় মোৰ নাম টুটুল, তেতিয়া হয়তো তেওঁ ওচৰ চাপি আহি মোৰ হাততে ধৰিব। নোকোৱা কিয়? তোমাৰ নাম টুটুল নেকি? মই এবাৰ হাঁহিলোঁ এই আশাতেই যাতে তেওঁ ধৰিব পাৰে যে মই টুটুল নহয়। হাঁহিৰ দ্বাৰা খুব সহজেই মানুহক চিনিব পাৰি। সকলো মানুহেই একে ভংগীতে কান্দে, কিন্তু হঁহাৰ সময়ত প্ৰতিজনেই ভিন্ন ভংগীমাৰে হাঁহে। মোৰ হাঁহিটো নিশ্চয় সেই টুটুলৰ দৰে নহয়, কিন্তু আচৰিত কথা যে এই মানুহগৰাকীয়ে মোৰ হাঁহি দেখি আৰুহে প্ৰতাৰিত হ'ল। চকু মুখ উজ্বলাই ক'লে, অ' মা, টুটুলেই দেখোন। তেওঁ মোৰ ফালে আগবাঢ়ি আহিব বুলি ভাবিছিলোঁ, কিন্তু সেইটো নকৰি তেওঁ ৰাস্তাৰে সিপাৰে পাৰ্ক কৰা গাড়ীৰ ফালে গুচি গ'ল। তেওঁ কোৱা শুনিলোঁ, তোক কৈছিলোঁ নহয় সি টুটুলেই হয়, তইহে বিশ্বাস কৰা নাছিলি। তাৰ খোজ দেখিয়ে মই ধৰিব পাৰিছিলোঁ, কেনেকৈ দুপিয়াই দুপিয়াই খোজকাঢ়িছে। ড্ৰাইভাৰে গাড়ী ঘূৰাই ৰাস্তাৰ সিপাৰে লৈ আহিল। ড্ৰাইভাৰৰ কাষৰ ছিটটো খালী। ভদ্ৰ মহিলাগৰাকীয়ে মোৰ ফালে চাই ক'লে, টুটুল উঠ। ময়ো উঠি দিলোঁ। বাহিৰত চেকচেকীয়া ৰ'দ। মই যাম ফাৰ্ম গেটলৈ। বাছত উঠিলে মানুহৰ গাৰ গোন্ধত মোৰ বমি আহে, গতিকে খোজকাঢ়িয়ে যোৱা হ'ব। অলপ দূৰলৈ যদি লিফ্ট পাই যাওঁ ক্ষতি কি? মইতো জোৰ কৰি গাড়ীত বহা নাই। তদুপৰি মোৰ চিন্তাৰ সূতাডাল ছিঙি থাকিল। মহিলাগৰাকীৰ কাষত বহি থকা ছোৱালীজনীয়ে ক'লে, মা, এওঁ টুটুল দা নহয়। মই পিছলৈ ডিঙি ঘূৰাই ছোৱালীজনীৰ ফালে চাই ঠিক আগৰ ভংগীতে হাঁহিলোঁ। যি হাঁহিৰে তাইৰ মাকক ভুলাইছিলোঁ, সেই হাঁহিৰেই ছোৱালীজনীকো ভুলোৱাৰ প্ৰচেষ্টা। কিন্তু ছোৱালীজনী ভুল নগ'ল। আজিৰ যুগৰ ছোৱালীক প্ৰতাৰিত কৰাটো খুব টান। ছোৱালীজনীয়ে এইবাৰ আগতকৈও কঠিন মাতেৰে ক'লে, মা, তুমি কাক উঠাই আনিলা? এইজন টুটুল দা নহয়, হ'বই নোৱাৰে, এওঁ অন্য কোনোবা। ড্ৰাইভাৰে বাৰে বাৰে সন্দেহজনক চাৱনিৰে মোলৈ চাই আছে। মই অত্যন্ত ঠাণ্ডা মাতেৰে ক'লোঁ, সন্মুখলৈ চাই গাড়ী চলোৱা, নহ'লে এক্সিডেণ্ট হ'ব। মোৰ মাত আৰু কথা শুনি ড্ৰাইভাৰ হতভম্ব হ'ল। সম্ভৱতঃ তাক কোনেও তুমি নোবোলে। মোৰ দৰে পোছাক পৰিহিত এজনে তাক তুমি বোলা কথাটো সি হজম কৰিব পৰা নাই। ছোৱালীজনীৰ মাকে ক'লে, বাৰু তুমি টুটুল নহয় নেকি? নহয়। ছোৱালীজনীয়ে কঠিন মাতেৰে ক'লে, তেনেহ'লে টুটুল হৈ গাড়ীত উঠিল যে? টুটুল হৈ গাড়ীত উঠিম কিয়? আপোনাৰ মায়ে উঠিবলৈ কৈছিল, উঠিলোঁ। ছোৱালীজনীয়ে তীক্ষ্ণ স্বৰত ক'লে, ড্ৰাইভাৰ চাহাব, গাড়ী ৰখাওক।
এওঁক নমাই দিয়ক। যি ভাবিছিলোঁ সেইটোৱে হ'ল। এই ড্ৰাইভাৰজনক সকলোৱে আপুনি বুলি কয়। ড্ৰাইভাৰে হয়তো মনে মনে এই ধৰণৰ নিৰ্দেশৰ বাবে অপেক্ষা কৰি আছিল। সি লগে লগে গাড়ী ৰখাই দিলে আৰু ডাঙৰ অফিচাৰৰ ভংগীত ক'লে, নামক। মই গাড়ীৰ পৰা জোৰ কৰি নমাই দিব, এই কথা সহ্য কৰাটো খুব টান। অৱশ্যে এনেধৰণৰ অপমান সহ্য কৰাৰ অভ্যাস মোৰ আছে। এবাৰ মোক আৰু মজিদক এখন বিয়াঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। কইনাৰ আত্মীয় এজনে খুনাই খুনাই কৈছিল, জানেনে, আপোনাক এতিয়াই পুলিচত গতাব পাৰোঁ। ভদ্ৰবেশী চোৰক কিদৰে ঠাণ্ডা কৰিব লাগে মই ভালকৈ জানো। সেই অপমানৰ তুলনাত গাড়ীৰ পৰা বাহিৰ কৰি দিয়াটো একোৱেই নহয়। ড্ৰাইভাৰে কঠোৰ মাতেৰে ক'লে, ব্ৰাদাৰ, নামক। সূৰ্যতকৈও বালি গৰম বুলি এওঁকেই কোৱা হয়। মই ড্ৰাইভাৰক সম্পূৰ্ণ অগ্ৰাহ্য কৰি ছোৱালীজনীৰ ফালে চাই ক'লোঁ, মই ফাৰ্ম গেটলৈ যাম, তাৰে কোনো এঠাইত নমাই দিলেই হ'ব। আমি ফাৰ্ম গেটৰ ফালে নাযাওঁ। কোনফালে যাব? সেইটো আপোনাক কিয়? নামক বুলিছোঁ, নামক। নানামিলে কি কৰিব? মই এবাৰ মানুহগৰাকীৰ ফালে চাই হাঁহিলোঁ। মোৰ মনত এটা ক্ষীণ আশা, মানুহগৰাকীয়ে যেন ক'ব, ল'ৰাটো য'ত যাব বিচাৰিছে তাত নমাই দিলেই হ'ল, ইমান কথাৰ কি প্ৰয়োজন। কিন্তু মানুহগৰাকীয়ে তেনেকুৱা একো নকৰিলে। তেওঁ অত্যন্ত অপ্ৰস্তুত বোধ কৰিছে আৰু অপৰাধীৰ দৰে জীয়েকৰ ফালে চাই আছে। হয়তো তেওঁ জীয়েকলৈ ভয় কৰে। আজিকালি বেছিভাগ মাকে জীয়েকবোৰলৈ ভয় কৰে। ড্ৰাইভাৰে ক'লে, নামিব কৈছোঁ, নামক। ময়ো গুজৰি উঠিলোঁ, চুপ থাক বজ্জাত, একে চৰে গালৰ হনু ভাঙি দিম। মোক চিনি পোৱা নাই? চিনি পোৱা নাই তই মোক? ড্ৰাইভাৰৰ চকু মুখ শুকাই গ'ল। ডাঙৰ মানুহৰ ড্ৰাইভাৰ আৰু দাৰোৱানবোৰ খুব ভয়াতুৰ প্ৰকৃতিৰ হয়। অলপ গালিগালাজতেই ইহঁতৰ বুকু কঁপি উঠে। মোৰ কান্ধত এটা কপাহী কাপোৰৰ বেগ। অত্যন্ত গহীন হৈ বেগত হাত সুমুৱাই সৰু নোটবুকখন চেপি ধৰিলোঁ। মুখত ভাৱ এনেকুৱা যেন কোনো ভয়াৱহ অস্ত্ৰ হাতত আছে। মই ড্ৰাইভাৰলৈ চাই শান্ত মাতেৰে ক'লোঁ, ঐ ল'ৰা, গাড়ী ষ্টাৰ্ট দে, আজি মই তোৰ বাপেৰৰ নাম পাহৰাই দিম। ড্ৰাইভাৰে লগে লগে গাড়ী ষ্টাৰ্ট দিলে। এইটো দেখিছোঁ ভয়াতুৰৰ জম। বাৰে বাৰে সি মোৰ বেগৰ ফালে চাই আছে। মই ক'লোঁ, আগলৈ চা হাৰামজাদা, এক্সিডেণ্ট কৰিবি নেকি? মই এবাৰ পিছলৈ ঘূৰি চাই কঠিন মাতেৰে ক'লোঁ, সন্মানেৰে গাড়ীত উঠাই বাটত নমাই দিয়া, ইয়াক কেনেধৰণৰ ভদ্ৰতা? মানুহগৰাকী বা তেওঁৰ ছোৱালী দুয়ো কোনোৱেও একো নক'লে। ভয় কেৱল ড্ৰাইভাৰে অকলে খোৱা নাই, এই দুগৰাকীয়েও খাইছে। ছোৱালীজনীক প্ৰথমতে সিমান ধুনীয়া যেন লগা নাছিল, এতিয়া কিন্তু বেছ ধুনীয়া লাগিছে। গাড়ীত ঘূৰা ছোৱালীবোৰ সকলো সময়তে ইমান ধুনীয়া হয় কিয়? অৱশ্যে এই ছোৱালীজনীৰ গাৰ ৰং আৰু অলপ বগা হ'লে ভাল আছিল। চকুযোৰ কিন্তু ধুনীয়া। এনেকুৱাও হ'ব পাৰে হয়তো ভয় খোৱাৰ বাবে ধুনীয়া লাগিছে। ভয়াতুৰ হৰিণাৰ চকু যিমান সুন্দৰ হয়, ভয়াতুৰ গাভৰুৰ চকু বোধ হয় সিমানেই সুন্দৰ হয়। ভয় খালেই হয়তো বা চকু সুন্দৰ হৈ পৰে। মই চিগাৰেট হুপি হুপি ক'লোঁ, গাড়ীখন অলপ ঘূৰা, জাষ্ট ইউনিভাৰ্চিটি এলেকাত এটা চক্কৰ দি আহোঁ, তাৰ পাছত যাম ফাৰ্ম গেট। কোনেও একো মতা নাই। মই ক'লোঁ, গাড়ীত গান শুনাৰ কোনো ব্যৱস্থা নাই নেকি? ড্ৰাইভাৰ, কেছেট দে। ড্ৰাইভাৰে কেছেট লগাই দিলে। ভাবিছিলোঁ কোনো ইংৰাজী গান বাজিব, পিছে নহয়, নজৰুলৰ গীত, হাই মদিনাবাসী প্ৰেমে ধৰ হাত মম। ডক্টৰ অঞ্জলি ঘোষে গাইছে। এই গানটো মোৰ ভাল লাগে। ৰূপাহঁতৰ ঘৰত শুনিছোঁ। গানটোত এক বিশেষ ধৰণৰ আকৰ্ষণ আছে, কিবা যেন কাৱালী কাৱালী ভাৱ। হঠাৎ ব্ৰেক মাৰি গাড়ীখন ৰৈ গ'ল। মই কিবা বুজি উঠাৰ আগতেই ড্ৰাইভাৰ পটককৈ নামি গ'ল। তাক যিমান নিৰ্বোধ বুলি ভাবিছিলোঁ, আচলতে সি সিমান নিৰ্বোধ নহয়। সি মটৰ চাইকেলত বহি থকা এজন পুলিচ বিষয়াৰ গাৰ কাষত নি গাড়ীখন ৰখাইছে। ডাঙৰ ডাঙৰকৈ চকু দুটা মেলি কি জানো কৈছে। অঞ্জলি ঘোষৰ গানৰ বাবে তাৰ কথা বুজিব পৰা নাই। পুলিচ বিষয়াজন খিৰিকীৰ কাষত আহি ক'লে, নামকচোন। মই নামিলোঁ। চাওঁ বেগত কি আছে। মই দেখুৱালোঁ। এখন নোটবুক, দুটা বল পেন, জোং ভঙা পেঞ্চিল, 5 টকা দি কিনা এপেকেট চিপছ। পুলিচ বিষয়াজনে মানুহগৰাকীৰ ফালে চাই ক'লে, আপুনি এওঁৰ বিৰুদ্ধে কোনো ফৰ্মেল কমপ্লেইন কৰিব বিচাৰে নেকি? মানুহগৰাকীয়ে তেওঁৰ জীয়েকলৈ চালে। ছোৱালীজনীয়ে ক'লে, নিশ্চয় বিচাৰোঁ। মই জাষ্টিছ এম চৌহান চাহাবৰ জীয়ৰী। এই মানুহজনে আমাক ভয় দেখুৱাইছিল, ধেমালিও কৰিছিল। আপোনালোকে থানাত কমপ্লেইন কৰিব লাগিব। ৰমনা থানালৈ যাওক। এতিয়াতো যাব নোৱাৰিম, এতিয়া আমি আন এটা কামত গৈ আছোঁ। ঠিক আছে, কাম শেষ কৰি আহক, মই এওঁক ৰমনা থানাত গতাই দিম। আছামীৰ নাম জানে নহয়? নাজানো। পুলিচ বিষয়াজনে মোৰ ফালে চাই ক'লে,
ঐ তোৰ নাম কি? মই স্তম্ভিত হৈ গ'লোঁ। যি আৰম্ভণিতে মোক আপুনি সম্বোধন কৰিছিল সি এতিয়া এজনী ধুনীয়া ছোৱালীৰ সন্মুখত মোক তই বুলি কৈছে। ঐ তোৰ নাম ক? মই উদাস মাতেৰে ক'লোঁ, টুটুল। পুলিচ বিষয়াজনে মানুহগৰাকীৰ ফালে চাই ক'লে, নামটো ভুলকৈ কৈছে। যি নহওক এই নামেৰেই বুকিং হ'ব। বদমাছবোৰৰ আজিকালি চালাক হৈ গৈছে। ক'তোৱে আচল নাম নকয়, ঠিকনাটো নকয়েই। ক'লা ৰঙৰ বিশাল গাড়ীখন বেগত পাৰ হৈ গ'ল। ফাৰ্ম গেটলৈ যোৱাৰ মোৰ বিশেষ দৰকাৰ আছিল। ইন্দিৰা ৰোডত থকা মোৰ ডাঙৰ পেহীৰ ঘৰত দুপৰীয়া খোৱাৰ কথা। সেই খোৱাও পানীত পৰিল। পুলিচে মোক আজি সোধাই নেৰে। ৰমনা থানালৈ চালান দিব বুলি কোৱাটোৱেই বহুত। জাষ্টিছৰ নাম শুনিছে। কোনো ডাঙৰ মানুহৰ নাম শুনিলে এওঁলোকৰ হোচ নাথাকে। মই এপেকেট চিগাৰেট কিনি ল'লোঁ। জেলত থাকিবলৈ হ'লে লগত চিগাৰেট থকাটো ভাল। মই ভাবিছিলোঁ পুলিচ বিষয়াজনে তেওঁৰ মটৰ চাইকেলত বহুৱাই মোক থানালৈ লৈ যাব, কিন্তু তেনে নহ'ল। আজিকালি পুলিচ বহুত আধুনিক হ'ল। পকেটৰ পৰা ৱাকি টকি উলিয়াই কি জানো ক'লে। লগালগ পুলিচৰ জীপ আহি হাজিৰ, ঠিক যেন হিন্দী চিনেমা। সম্পূৰ্ণ নিজৰ মূৰ্খামিৰ ফলতে ভোজ খোৱাৰ সলনি থানালৈ গৈ আছোঁ। মেজাজ বেয়া হোৱাৰেই কথা। আচৰিত কথা যে বেয়া কিন্তু হোৱা নাই, বৰং ভালহে লাগিছে। অঞ্জলি ঘোষৰ গানটো পূৰা শুনা নহ'ল, সেইবাবে অৱশ্যে অলপ বেয়া লাগিছে। হাই মদিনাবাসী বুলি চমৎকাৰ ৰাগ টানিছিল। থানাৰ অচি চাহাবৰ চেহেৰা বেছ সুন্দৰ, মেজাজো বেছ ভাল। চেইন স্মকাৰ। একেলেঠাৰিয়ে বেনচন এণ্ড হেচেছ টানি আছে। বজাৰত এতিয়া পেকেটে প্ৰতি 70 টকা। দিনে 3 পেকেটকৈ হ'লে মাহত কিমান হ'ব? 210 গুণ 30, 6,300। এজন অচিয়ে দৰমহা পায় কিমান? কথাৰ মাজতে জানি ল'ব লাগিব। অচিয়ে প্ৰথমতে ভাব পাছত প্ৰশ্ন কৰে। প্ৰথম কেইবাটাও প্ৰশ্ন জনাৰ পাছত চেষ্টা কৰে আছামীক কেনে সামাজিক অৱস্থাৰ মানুহ, তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি, তুমি বা তই সম্বোধন কৰে। অচি চাহাবে সুধিলে, নাম কি? চৌধুৰী খালেকুজ্জামান। ঘৰত মাতা নাম টুটুল। কাম কি? সাংবাদিকতা কৰোঁ। কোন কাকতত? বিশেষ কোনো কাকতৰ লগত জড়িত নহয়, ফ্ৰিলান্স সাংবাদিকতা। য'তে সুবিধা পাওঁ সোমাই যাওঁ। টুটুল চৌধুৰী নামেৰে লেখা ছপা হয়, হয়তো আপোনাৰ চকুত পৰিছে। পুলিচৰ ওপৰতো এটা আৰ্টিকেল লিখিছিলোঁ। কি আৰ্টিকেল? আৰ্টিকেলটোৰ শিৰোনাম আছিল এজন আৰক্ষী বিষয়াৰ দিন ৰাতি। পুৱাৰ পৰা গধূলি পৰ্যন্ত তেওঁ কি কি কৰিব লাগে তাৰ বিশদ বৰ্ণনা। অৱশ্যে ইয়াৰ মাজতে অত্যন্ত নাটকীয় কেইটামান শাৰী সুমুৱাই দিছিলোঁ। যেনে সেইগৰাকী আৰক্ষী বিষয়াই তেওঁৰ এটাকৈ কৰ্মদিনত দিনে 3 পেকেট বেনচন এণ্ড হেচেছ সেৱন কৰে। তেওঁ জানিছিল টেনশ্যন দূৰ কৰিবলৈ এয়া তেওঁৰ প্ৰয়োজন। আচলতে তেওঁ খুব টেনশ্যনৰ জীৱন যাপন কৰে। আজিৰ বজাৰত দিনে 3 পেকেটকৈ বেনচন খালে মাহে 2,300 টকাৰ প্ৰয়োজন হ'ব। মোৰ প্ৰশ্ন হয় তেওঁৰ দৰমহা কিমান? অচি চাহাবে ভুৰু কুচাই মোৰ ফালে চোৱাত মই হাঁহি মুখে ক'লোঁ, অৱশ্যে শেষৰ শাৰীকেইটা ছপা নহ'ল, এডিটৰে কাটি দিলে। আচলতে পুলিচৰ বিৰুদ্ধে কোনেও একো ছপাবলৈ নিবিচাৰে। অচি চাহাবে শুকান মাতেৰে ক'লে, আপোনাৰ বিৰুদ্ধে অভিযোগ কি? মই স্বস্তিৰ নিশ্বাস ল'লোঁ। যা হওক, আপুনি বুলি মাতিছে যেতিয়া সামাজিক স্বীকৃতি পালোঁ। এতিয়া বিচাৰিলে একাপ চাহো পোৱা যাব। পুলিচসকলে উচ্চ শ্ৰেণীৰ আছামীৰ ভাল শুশ্ৰূষা কৰে, চাহ চিগাৰেট খুৱায়। আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই। আপোনাৰ বিৰুদ্ধে অভিযোগ কি? অভিযোগ কি সেইটো মই নিজেও নাজানো। তেওঁলোকে অভিযোগ দিয়াৰ পিছতহে গম পাম। নাৰী অপহৰণৰ অভিযোগো হ'ব পাৰে। নাৰী অপহৰণ? হয়, জাষ্টিছ চাহাবৰ পত্নী আৰু কন্যাক লৈ তেওঁলোকৰ গাড়ীৰে পলোৱাৰ চেষ্টা কৰিছিলোঁ। মাছৰ তেলতে মাছ ভজা বুলিও ক'ব পাৰে। অচি চাহাবে গমগমীয়া স্বৰেৰে সুধিলে, আপুনি মোৰ সৈতে ৰসিকতা কৰাৰ চেষ্টা কৰিছে নেকি? দয়া কৰি নকৰিব, কাৰণ মই আপোনাতকৈও বেছি ৰসিক, গতিকে অসুবিধা আপোনাৰেই হ'ব। হ'ব বাৰু, ৰসিকতা নকৰোঁ। আপুনি চুকৰ ফালৰ সেই বেঞ্চখনতে বহি থাকক। জেললৈ নপঠায় নেকি? ফাইনেল অভিযোগ আহক, তাৰপিছত পঠাম। জেলখানাটো আৰু ক'তো পলাই যোৱা নাই। একাপ চাহ পাম নেকি? অচি চাহাবে গম্ভীৰ দৃষ্টিৰে মোৰ বেগৰ নথিপত্ৰ চোৱাত লাগিল। নোটবহীখনৰ পাত লুটিয়াই চোৱাত মই ক'লোঁ, সেইখন মোৰ কবিতাৰ বহী, মাজে সময়ে কবিতা লিখোঁ। মোৰ কথাত তেওঁৰ মুখৰ কঠোৰতা অলপো নকমিল। কবি বুলি জনাৰ লগে লগে ছোৱালীবোৰৰ মন গলি যায়, কিন্তু পুলিচৰ মন কেতিয়াও নগলে। পুলিচৰ লগত কবিতাৰ নিশ্চয় ডাঙৰ কোনো বিবাদ আছে। মনে মনে বহি থকাটো বহুতৰ বাবে খুবেই কষ্টকৰ, কিন্তু মোৰ মনে মনে বহি থকাটো ভাতৰ লগত পানী খোৱাৰ দৰে কথা।
মাথো আওজিবলৈ অলপ ঠাই পালেই আৰামত শৰীৰটো এৰি ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিব পাৰোঁ। বেঞ্চখনত আওজিবলৈ কোনো ব্যৱস্থা নথকাত অলপ অসুবিধা হৈছে। অৱশ্যে সেই অসুবিধা অসহনীয় নহয়। এনেকুৱা পৰিস্থিতিত মই মোৰ নদীখন উলিয়াই লওঁ। তেতিয়া আৰু কোনো অসুবিধা নহয়। নদীখন উলিয়াই লোৱাৰ কথাটো সম্ভৱ আপোনালোকৰ বোধগম্য হোৱা নাই। অলপ ব্যাখ্যা কৰিলে বুজি পাব। সৰুকালৰ কথা। তেতিয়া মই 6ষ্ঠ শ্ৰেণীত পঢ়োঁ। মফিজ ছাৰে আমাক ভূগোল পঢ়ায়। তেওঁ শ্ৰেণীকোঠাত সোমোৱাৰ লগে লগে চকী টেবুল পৰ্যন্ত ভয়ত কঁপে। ছাৰ মানুহজন চুটি চাপৰ, কিন্তু হাতৰ তলুৱাখন বৰ ডাঙৰ। আমাৰ ধাৰণা আছিল যে ছাত্ৰ ছাত্ৰীৰ গালত চৰ বহুৱাবৰ বাবে আল্লাহ তাআলাই স্পেচিয়েলভাৱে ছাৰৰ এই হাতখন তৈয়াৰ কৰি দিছে। ছাৰৰ চৰকেইটাৰ নানান প্ৰকাৰৰ নাম আছিল, যেনে ৰামচৰ, শ্যামচৰ, যদুচৰ, মধুচৰ। ইয়াৰ ভিতৰত সকলোতকৈ কঠিন চৰটো হৈছে ৰামচৰ, সকলোতকৈ কোমল চৰটো হৈছে মধুচৰ। ছাৰে সেইদিনা আমাক বাংলাদেশৰ নদ নদীৰ বিষয়ে পঢ়াইছিল। ক্লাছত সোমাই মোৰ ফালে আঙুলিয়াই ক'লে, ঐ এখন নদীৰ নাম কচোন, ফটকৈ ক। মফিজ ছাৰে কোনো প্ৰশ্ন সুধিলে মোৰ মূৰটো সম্পূৰ্ণ খালী হৈ যায়। কাণেৰে ভোঁ ভোঁ শব্দ কৰে। মনে মনে ভাৱ হয় যেন মূৰৰ খোলাৰ ভিতৰত জমা হৈ থকা অলপ বতাহ কাণৰ পৰ্দা ফাটি বাহিৰ হৈ গৈছে। কি হ'ল, মনে মনে আছ কিয়? নাম ক। মই লাহেকৈ ক'লোঁ, আৰিয়াল খা। ছাৰে সন্মুখলৈ আহি মোৰ গালত প্ৰচণ্ড চৰ এটা বহুৱাই দিলে। খুব সম্ভৱ সেইটো ৰামচৰ আছিল। ধমক দি ক'লে, ইমান ধুনীয়া ধুনীয়া নাম থাকোঁতে তোৰ মনলৈ আহিল আৰিয়াল খা। সকলো সময়তে বদমাছি, কাণত ধৰি থিয় হৈ থাক। গোটেই ক্লাছটো মই কাণত ধৰি থিয় হৈ থাকিলোঁ। বেল পৰাৰ 5 মিনিটমান আগত পঢ়োৱা শেষ কৰি ছাৰ গৈ চকীত বহিল। মোলৈ চাই ক'লে, এইফালে আহ। আৰু এটা চৰ খাবলৈ বুলি মই ভয়ে ভয়ে ছাৰৰ ওচৰলৈ গ'লোঁ। তেওঁ বিষণ্ণতাৰে ক'লে, তোক শাস্তি দিয়াটো মোৰ অন্যায় হৈছে, খুব অন্যায়। তোক নদীৰ নাম ক'বলৈ কৈছোঁ, তই কৈছ। আহ আৰু কাষলৈ আহ, তোক মৰম কৰি দিওঁ। ছাৰে ইমান মৰমেৰে মূৰ আৰু পিঠিত হাত বুলাবলৈ ধৰিলে যে মোৰ চকু পানী বাগৰি আহিল। ছাৰ বিব্ৰত হৈ ক'লে, মই তোৰ পৰা এখন ধুনীয়া নদীৰ নাম শুনিব বিচাৰিছিলোঁ আৰু তই ক'লি আৰিয়াল খা। সেয়ে মোৰ খং উঠি গ'ল। বাৰু এখন সুন্দৰ নদীৰ নাম কচোন। মই ছাৰ্টৰ হাতেৰে চকু মুখ মুচি মুচি ক'লোঁ, ময়ূৰাক্ষী। ময়ূৰাক্ষী? এই নামটো দেখোন শুনা নাই। ক'ৰ নদী? নাজানো ছাৰ। এই নামেৰে সঁচাকৈ কোনো নদী আছে নেকি? সেইটোও নাজানো ছাৰ। ছাৰে মৰমেৰে ক'লে, বাৰু থাকক দে, নাথাকিলে নাই। এইখন হ'ল তোৰ নদী, যা বহগৈ। মিছাতে তোক শাস্তি দি মোৰ মনটো বেয়া লাগিছে। তই দেখিছোঁ কান্দি কান্দি মোৰ মনটো আৰু বেয়া কৰিছ। আৰু নাকান্দিবি। এই ঘটনাৰ প্ৰায় 3 বছৰ পিছত দীৰ্ঘদিন ধৰি কেঞ্চাৰ ৰোগত ভুগি মফিজ ছাৰ ঢুকাই থাকিল। মৃত্যুৰ কেইদিনমানৰ আগত ছাৰক চাবলৈ গৈছিলোঁ। এটা লেতেৰা কোঠাৰ লেতেৰা বিচনাত ছাৰ শুই আছে। মানুহ নহয়, যেন কফিনৰ পৰা ওলোৱা মিছৰৰ মমি। মোক দেখি ছাৰ খুবেই সুখী হ'ল। তেওঁৰ পত্নী চিঞৰি মাতিলে, হেৰা, এই ল'ৰাটোক চোৱাহি। এই ল'ৰাটোৰ এখন নদী আছে। নদীখনৰ নাম ময়ূৰাক্ষী। ছাৰৰ পত্নীয়ে মোৰ প্ৰতি কোনো আগ্ৰহ নেদেখুৱালে। মুখ ঘূৰাই গুচি গ'ল। ছাৰে কিন্তু সেয়া অনাদৰ মচি দিলে। দুৰ্বল হাতেৰে টানি মোক তেওঁৰ কাষত বহুৱালে। ক'লে, তোৰ নদীখন কেনেকুৱা কচোন। মই লাহেকৈ ক'লোঁ, ছাৰ মই একো নাজানো, কেতিয়াও দেখা নাই। তথাপি ক, শুনো। সাজি সাজি ক। মই লাজ লাজকৈ ক'লোঁ, নদীখন বৰ ধুনীয়া। গাত হতো ক'ৰবাৰ। নদীটো ধুনীয়াই হয়, বেয়া নদী বুলি একো নাই। আৰু কিবা ক। মই ক'বলৈ একো বিচাৰি নাপালোঁ। মনে মনে বহি থাকিলোঁ। ছাৰ যিদিনা ঢুকাইছিল সেই ৰাতিয়ে মই প্ৰথম ময়ূৰাক্ষী নদীখন সপোনত দেখা পালোঁ। নদীৰ দুয়োপাৰৰ দুবৰি বনবোৰ কি যে সতেজ সেউজীয়া আছিল, কি যে কোমল। নদীৰ সিপাৰে বিশাল ছায়াময় এজোপা বটগছ। সেই গছত বহি বিষণ্ণ স্বৰে এটা কপৌৱে মাতি আছে। সেই মাতত যেন এক ধৰণৰ কান্দোন মিশ্ৰিত হৈ আছে। নদীৰ পাৰে পাৰে খোজত পানী ছটিয়াই ছটিয়াই গাড়ী দিয়া সেউজীয়া শাৰী পৰিহিতা এজনী ছোৱালী গৈ আছে। মই তাইৰ মুখখন মাথো এবাৰহে চকামকাকৈ দেখা পালোঁ। সপোনৰ মাজতেই তাইক খুব চিনাকি, খুব আপোন যেন লাগিল। যেন কোনোবা দীৰ্ঘ শতাব্দী মই এই ছোৱালীজনীৰ সৈতে কটাইছোঁ। ময়ূৰাক্ষী নদীক মই এবাৰেই সপোনত দেখিছিলোঁ। নদীখন মোৰ মনৰ ভিতৰত সম্পূৰ্ণকৈ সাজ বহি গ'ল। ইয়াৰ পিছৰ পৰাই এটা কথা লক্ষ্য কৰি মই অবাক হওঁ যে ক'ৰবাত বহি অলপ যত্ন কৰিলে নদীখন মই দেখা পাওঁ। তাৰ বাবে মই কোনো কষ্ট কৰিবলগীয়া নহয়। চকু মুদিব নালাগে, একোৱেই কৰিব নালাগে। এবাৰ নদীখন উলিয়াই ল'ব পাৰিলে সময় কটোৱাটো কোনো সমস্যাই নহয়। ঘণ্টাৰ পিছত ঘণ্টা মই নদীৰ পাৰে পাৰে খোজকাঢ়োঁ। নদীৰ হিম শীতল পানীত ভৰি ডুবাই বহি থাকোঁ। দেহা জোৰ পৰি যায়। কপৌৰ কৰুণ মাতত চকু সেমেকি উঠে। টোপনি গ'ল নেকি?
মই চকু মেলি চালোঁ, চাৰিওফালে আন্ধাৰ। আৰে সৰ্বনাশ, ইমান দেৰি হৈ গ'ল। অচি চাহাবে ক'লে, যাওক গৈ। জাষ্টিছ চাহাবৰ ঘৰৰ পৰা ফোন আহিছিল। তেওঁলোকৰ কোনো অভিযোগ দিবলৈ নাহে। ইউ আৰ ফ্ৰী টু গ'। জাষ্টিছ চাহাবে নিজেই ফোন কৰিছিলনে? নাই, তেওঁৰ ছোৱালীয়ে। ছোৱালীজনীয়ে কি ক'লে অনুগ্ৰহ কৰি ক'ব নেকি? ক'লে ধমকি চমকি দি এৰি দিয়ক। তেনেহ'লে অনুগ্ৰহ কৰি ধমকি চমকি দিয়ক, তাৰপিছত যাম। অচি চাহাবে হাঁহি দিলে। পুলিচৰ যে একেবাৰে ৰসবোধ নাই, কথাটো ঠিক তেনেকুৱাও নহয়। মই থিয় হৈ ৰৈ থাকিয়ে ক'লোঁ, ছোৱালীজনীয়ে তাইৰ নামটো আপোনাক কৈছে নেকি? হয় কৈছে, মীৰা নে মিৰু এই ধৰণৰ কিবা। আপুনি নিশ্চিতনে যে তেওঁ জাষ্টিছ এম সুবাহান চাহাবৰ জীয়ৰী? অন্য কোনোবাওতো হ'ব পাৰে। আপুনি তেওঁৰ এটা ফোন কল পায়ে মোক এৰি দিলে আৰু তাৰপিছত জাষ্টিছ চাহাবে আপোনাক ধৰি আইনৰ মেৰ পেচত পেলাই অৱস্থা কাহিল কৰি দিব। ভাই আপুনি যাওক। আৰু এটা উপদেশ দিওঁ শুনক, পুলিচৰ আগত ইমান মিছা কথা নক'ব। মিছা ক'ব ভাল মানুহৰ ওচৰত। আপুনি যি ক'ব তেওঁলোকে সেইটোৱে বিশ্বাস কৰিব, কিন্তু পুলিচে একোৱে বিশ্বাস নকৰে। পুলিচে অনুসন্ধান কৰে। আপুনি মোৰ সম্পৰ্কে অনুসন্ধান কৰিছিল নেকি? হয়, সংবাদপত্ৰৰ অফিচসমূহতো খবৰ কৰিছোঁ। তেওঁলোকে জনাইছে যে টুটুল চৌধুৰী নামৰ কোনো ফ্ৰিলেন্স সাংবাদিক নাই। আপুনি মোৰ সাক্ষী এইবোৰ একো নলয় নেকি? নলওঁ। এতিয়া অনুগ্ৰহ কৰি যাওক। আপোনাৰ গাড়ীৰে মোক ইয়ালৈ লৈ অহা হৈছিল। আকৌ আপোনাৰ গাড়ীৰে মোক নমাই থৈ আহিব বুলি মই আশা কৰিব পাৰোঁনে? ক'ত যাব? ফাৰ্ম গেট। ব'লক, নমাই দিম। মই হাঁহি হাঁহি ক'লোঁ, আপোনাৰ এই ভদ্ৰতাৰ বাবে কোনো এদিন হয়তো মই আপোনাক ময়ূৰাক্ষীৰ পাৰলৈ নিমন্ত্ৰণ কৰিম। অচি চাহাবে আচৰিত হৈ ক'লে, আপুনি কি ক'লে বুজি নাপালোঁ। সেইটো বাদ দিয়ক, সকলোবোৰ বুজি পালেতো সমস্যাই। বাৰু, আপুনি ডেইলি কেইপেকেট চিগাৰেট খায় সেইটো জানিব পাৰোঁনে? অচি চাহাবে ক'লে, আপুনি মানুহটো বেছ ধুৰন্ধৰ। 2 পৰা 2.5 পেকেট লাগে।